কেতিয়াবা ঘৰত আলহী আহিলে আলহীক খুশ কৰিবলৈ আপুনি এই চিকেন বনটো বনাই দিব পাৰে যদিহে আপোনাৰ হাতত আৰু আলহীৰ হাতত অলপমান টাইম আছে। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ফেচবুক এণ্ড ইউটিউব চেনেল। তো বলকচোন চিকেন বনৰ ফুল ৰেচিপিটো এবাৰ চাই লওক। তাৰ কাৰণে মই এটা বাতি লৈছোঁ আৰু বাতিত মই 2 কাপ ময়দা লৈছোঁ আৰু মই মেজাৰমেণ্টটো আমি নৰ্মেল চাহ খোৱা যিটো কাপ থাকে কাপেদি মেজাৰমেণ্টটো কৰিছোঁ। এটা টেষ্ট অনুযায়ী নিমখ দি পিনে অলপ মিক্স কৰি লৈছোঁ। আৰু এইটো ইষ্টৰ মিশ্ৰণ হয় যিটো মই আগতেই প্ৰিপেয়াৰ কৰি ৰাখিছিলোঁ। অলপমান কুহুমীয়া গৰম পানীত 1 চামুচ ইষ্ট আৰু 1 চামুচ চেনি দি পিনে মিক্স কৰি ভালকৈ ঢাকি ৰাখিছিলোঁ। 5 মিনিটমান ঢাকি ৰাখিলে এনেকুৱা পূৰা ইষ্টটো ফুলি যায়, মানে ওপৰেদি পূৰা বাবলছ হৈ যায়। আৰু যেতিয়া আপুনি ইষ্ট ইউজ কৰিব হ'লে সদায় এইটো লক্ষ্য কৰিব যাতে ভাল কোৱালিটিৰ ইষ্ট ইউজ কৰে। আৰু 1 চামুচ তেল দি দিছোঁ যাতে ডোটো অলপ সফ্ট হয়। তেলটো দি পিনে ভালকৈ ডোটো সানি লৈছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'বিলাক ফেচবুকৰ পৰা চাই আছে হ'লে যদি চাই পিনে ভাল পাইছে মোৰ ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব, লগতে মোৰ পেজটো ফ'ল' কৰি দিব। আৰু যদি ইউটিউবৰ পৰা চাই আছে হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব দিব, লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। এইটো চাওকচোন, মোৰ ডোটো ৰেডি হৈ গ'ল আৰু ডোটো কিমান সফ্ট হৈছে আপুনি গমেই পাইছে, হাতত পূৰা লাগি ধৰিছে। এতিয়া ডোটো মই চাইডত ৰাখি দিওঁ 5-10 মিনিটৰ কাৰণে আৰু চিকেনটো ৰেডি কৰি লওঁ। মই চিকেনটো লৈছোঁ, ৰন্ধা চিকেনে লৈছোঁ। যদি আপুনি কেঁচা চিকেনটো ল'ব বিচাৰে হ'লে আপুনি আগতে অলপমান ফ্ৰাই কৰি হাতেৰে মেছ কৰি ল'ব। মই ৰন্ধা চিকেন লৈছোঁ, লৈ পিনে আপুনি হেৰি কৰিছোঁ, অলপমান হাতেৰে মেছ কৰিছোঁ। মেছ কৰি এফালে আলুও দি দিছোঁ যাতে খাবলৈ অলপ টেষ্টি হয়। আৰু আপুনি পৰাপক্ষত বনলেছ চিকেনে ইউজ কৰিব। এইটো মোৰ চিকেনটো ৰেডি হৈ গ'ল। এতিয়া ডোটো চাওক কিমান সফ্ট হৈছে। আগতে যেনেকৈ হাতত লাগি ধৰিছে এতিয়া একো লাগি ধৰা নাই, পূৰা সফ্ট হৈ আছে। মোৰ ভিডিঅ'বিলাক চাই পিনে আপোনালোকে কেনেকুৱা পায় জনাবচোন কমেণ্ট কৰি, কাৰণ যদি আপোনালোকৰ ভাল লাগে নাইবা কমেণ্ট কৰে মোৰ মানে নেক্সট ভিডিঅ' এটা বনাবলৈ অনুপ্ৰেৰণা যোগায় আৰু। চ' মই ডোটো কাটি লৈছোঁ, মানে মই জেনেৰেলি 5টাহে ভাগ কৰিছিলোঁ। তাৰপিছত মই এটা ফালা লৈ পিনে মাজেৰে অলপমান বহল কৰি হাতেৰে এনেকৈ যেনেকৈ মই দেখাইছোঁ এনেকৈ বহল কৰি লৈছোঁ। লৈ পিনে মই ভিতৰত চিকেনৰ পুৰটো ভৰাই দিছোঁ। এইটো চাবচোন, ভালকৈ চালে গম পাব বস্তুটো। এনেকৈ ভৰাই পিনে জাষ্ট মানে বন্ধ কৰি দিব আৰু এইটো ভালকৈ লগাই দিব, নহ'লে আপোনাৰ যেতিয়া আমি তেলত ফ্ৰাই কৰিম তেতিয়া কি হ'ব, এইটো খুলি যোৱাৰ চান্স থাকে। তাৰপিছত মই হাতেৰে তলুৱাত লৈ পিনে ৰাউণ্ড কৰি লৈছোঁ আৰু এইটো ইজিলি হৈ যায়, কাৰণ আমাৰ যিটো ডো থাকে ডোটো বহুত সফ্ট থাকে ন। চ' এইটো ইজিলি মানে আপুনি কৰিব পাৰে, যেনেকুৱা শ্বেপ দিব বিচাৰে সেনেকুৱা দিব পাৰে। মই ৰাউণ্ডে কৰিছোঁ, আপোনালোকে যদি বিচাৰে মানে চেপেটাকেও বনাব পাৰে। এইটো ধুনীয়াকৈ হৈ গ'ল। মই আৰু এটা নেক্সট দেখাই দিছোঁ, জাষ্ট এবাৰ দুবাৰ চালে আৰু হৈ যায় বস্তুটো। এইটো চাওকচোন, হাতেৰে জেণ্টলি জাষ্ট মানে মাজেৰে বহল কৰি ল'ব, লৈ পিনে চিকেনটো ভৰাই দি দুফালৰ পৰা বন্ধ কৰি দিলেই হৈ যায় আৰু। এইটো আৰু চাইডেৰে ভালকৈ বন্ধ কৰিবলৈ নাপাহৰিব দেই, কাৰণ এইটো বস্তু যেতিয়া তেলত ফ্ৰাই কৰিম তো নহ'লে খুলি যাব। তো বলক এতিয়া মই ফ্ৰাই কৰি লওঁ। আৰু মই ইয়াতে ৰিফাইন তেল লৈছোঁ। তেলটো অলপমান মিডিয়াম গৰম হ'লে মই বলকেইটা দি দিছোঁ। আৰু মই দিয়াৰ টাইমত শ্বুট কৰিবলৈ পাহৰি গৈছিলোঁ, চ' নেক্সট পিছতে দেখাই দিছোঁ আকৌ। আৰু কথা এটা ইয়াতে কৈ থওঁ, কাৰণ আমি যিকেইটা বনাইছোঁ ন, বনকেইটা আপুনি যেতিয়া বনাব তেতিয়া এটা কথা মাথাত ৰাখিব, আমি যেতিয়া বনকেইটা ভাজিম তেতিয়া এইটো মানে ফুলি পিনে ডাবল হৈ যায়। চ' যেতিয়া বনাব চাইজটো আপুনি সেই অনুপাতে বনাব, কাৰণ আমি এই বনকেইটা সৰু সৰুকৈ বনাইছিলোঁ। চাওকচোন এতিয়া ফুলি পিনে ডাঙৰ ডাঙৰ হৈ গৈছে, মানে ডাবল হৈ যায় আৰু। চ' এইটো বস্তু মানে ধ্যান ৰাখিব। এতিয়া ল' ফ্লেমতে আপুনি এইটো গোল্ডেন কালাৰ লাহালৈকে ভাজিব। এইটো চাওকচোন ধুনীয়াকৈ কালাৰটো আহি গৈছে। আৰু যদি আপুনি এইটো হাই ফ্লেমত ফ্ৰাই কৰে হ'লে আপোনাৰ গোল্ডেন কালাৰটোতো আহি যাব ওপৰত, বাট ভিতৰতো মানে খাবলৈ ভাল নালাগিব, মানে কেঁচা কেঁচা অলপমান স্মেলটো পাব। চ' এইটো ল' ফ্লেমতে গোল্ডেন কালাৰ নোহোৱালৈকে ধুনীয়াকৈ ফ্ৰাই কৰি থাকিব। মই ভিডিঅ'ৰ পৰা যিমান পাৰোঁ সিমান ইজিকৈ বনাবলৈ ট্ৰাই কৰোঁ। তাৰে ভিতৰত যদি কিবা এটা বস্তু মিছ হৈ যায়, আপোনালোকৰ যদি সেনেকুৱা লাগে হ'লে মোক কমেণ্ট কৰি জনাব পাৰে। মই নেক্সট টাইম সেইটো বনালে এইটো মানে শুধৰাই দিম আৰু। চ' চাওক মোৰ বনকেইটা ৰেডি হৈ গ'ল।
আৰু যদি মোৰ ভিডিঅ' কেইটা চাই পিনে অলপ ভাল পাইছে হলে লাইক এটা কৰি দিব লগতে সেভ কৰি ৰাখি দিব যাতে কেতিয়াবা বনাই খাব পাৰে আৰু কেতিয়াবা বনাই খালে মোক ৰিভিউটো জনাব খাই পিনে কেনেকুৱা পালে এইটো চাওকচোন মোৰ বনটো এটা ভাঙি দেখাই দিছো ভিতৰ ফালটো কিমান সফট আমি যে দোকানত বনবিলাক খাওঁ আৰু হেনেকুৱা সফট একদম এইটো খাবলৈও টেষ্টি হয় তো এবাৰ বনাই নিশ্চয় খাব আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত সকলোৱে ভালে থাকিব বাই বাই